আজিৰে পৰা এটা অভিযান আৰম্ভ কৰিম য'ত যিকোনো এখন জিলাৰ লোকে যিকোনো এখন ৰাজ্যৰ যিকোনো বাসিন্দাই তেওঁলোকৰ মোবাইলৰ দ্বাৰা যিকোনো জল জীৱন মিছনৰ লগত জড়িত ফটোগ্ৰাফি এণ্ড ৰীল বা শ্বৰ্টছ তেওঁলোকে বনাব পাৰিব কাৰণ এতিয়া আটাইতকৈ জনপ্ৰিয় মাধ্যমটো হৈছে যে ছ'চিয়েল মিডিয়াৰ ৰীলসমূহ ছ'চিয়েল মিডিয়াৰ শ্বৰ্টছসমূহ বা অন্যান্য ফটোগ্ৰাফিসমূহ সেই ফটোগ্ৰাফি কম্পিটিশ্যনৰ কাৰণে আমি এটা কম্পিটিশ্যন আজি ঘোষণা কৰিছোঁ আৰু এই কম্পিটিশ্যনটো অহাকালিৰ পৰাই যিকোনো মানুহে যিসকলে বিচাৰে তেওঁলোকে যোগদান কৰি থাকিব পাৰিব আৰু অহা 31 জুলাইলৈকে ইয়াৰ যোগদানৰ সেই সীমা থাকিব ইয়াত 1 মিনিটৰ শ্বৰ্ট ফিল্ম বা 1 মিনিটৰ ৰীল বা শ্বৰ্টছ তেওঁলোকে বনাব পাৰিব আৰু তেওঁলোকে বনাই নিজৰ ছ'চিয়েল মিডিয়াত সেইটো আপডেট দিব য'ত হেছটেগ JJM আছাম বুলি তেওঁলোকে হেছটেগ কৰিব তাৰ লগে লগে ডিষ্ট্ৰিক্ট ষ্টেটৰ আমাৰ ছ'চিয়েল মিডিয়া আমাৰ জল জীৱন মিছনৰ ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ লগত তেওঁলোকে লিংক কৰি দিব আৰু আমাক মেইল যোগে সেই ফটো বা সেই লিংকটো আমালৈ পঠাই দিব আৰু সেইটোৱে তেওঁৰ যোগদান আৰু তাৰ ভিত্তিত আমি জিলা ভিত্তিক এই কাৰ্যসূচীটো প্ৰথম কৰিম তাৰপিছত ৰাজ্যিক ভিত্তিত আমি এৱাৰ্ড দিম জিলা ভিত্তিত আমি প্ৰতিখন জিলাৰে 3জনকৈ লোকক আমি পুৰস্কৃত কৰিম য'ত আমি কৈছোঁ যে য'ত আমাৰ 3টা পুৰস্কাৰ থাকিব জিলা ভিত্তিত আৰু জিলা ভিত্তিৰ পুৰস্কাৰত আমি 10,000 টকা 7,000 টকা আৰু 5,000 টকা আমি 3টা পুৰস্কাৰ দিম আৰু এই পুৰস্কাৰসমূহ অহা যিটো আমাৰ 15 আগষ্টৰ স্বাধীনতা দিৱসৰ দিনাখনেই জিলাৰ যি কাৰ্যসূচী হ'ব সেই কাৰ্যসূচীতে তেওঁলোকক তাত প্ৰদান কৰিব গতিকে প্ৰত্যেক লোকে যিসকলে ৰীল শ্বৰ্টছ আৰু ফটোগ্ৰাফি কৰিব খোজে তেওঁলোকে এই ধৰণে ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেওঁলোকৰ আপডেটসমূহ কৰি থাকিব পাৰিব আৰু আজিৰ পৰাই তেওঁলোকে কৰি থাকিব পাৰিব যিকোনো জল জীৱন মিছন আঁচনিক প্ৰসাৰ চলাবৰ কাৰণে মানুহৰ এৱাৰনেছ কৰিবৰ কাৰণে তেওঁলোকে সৰু সৰু ৰীল বনোৱা ফটোগ্ৰাফি কৰা এইখিনি কৰি থাকিব আৰু গোটেই জিলাৰ এই যিসমূহ পাৰ্টিচিপেণ্টছ আছে তেওঁলোকৰ পিছত আমি ৰাজ্যিক ভিত্তিত ইয়াক লৈ আহিম আৰু ৰাজ্যিক ভিত্তিত আমি 2 অক্টোবৰত তেওঁলোকক পুৰস্কৃত কৰিম য'ত আমি 50,000 30,000 আৰু 20,000 টকা পুৰস্কাৰ হিচাপে দিম গতিকে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত তেওঁলোকে হেছটেগ JJM আছাম লিখি তেওঁলোকে আজিৰে পৰা সেই ধৰণৰ আপডেটসমূহ কৰি থাকিব পাৰিব আৰু তাৰ পৰাই তেওঁলোকে আমাৰ লিংকৰ জৰিয়তে আমাৰ ডিটেইলছ এইকেইদিনত আমি প্ৰচাৰো চলাম সেই ধৰণৰ ছ'চিয়েল মিডিয়াটো বা অন্যান্য মিডিয়াৰ জৰিয়তে আমি প্ৰচাৰ চলাম সকলোৰে যোগদান যাতে অত্যন্ত বেছি হয় আৰু এইটো ব্যৱস্থাৰ জৰিয়তে পানীৰ বিশুদ্ধ খোৱা পানীৰ ব্যৱহাৰ আৰু জল জীৱন মিছন আঁচনিৰ প্ৰয়োজনীয়তা সৰ্বসাধাৰণৰ মানুহৰ অংশীদাৰিত্বতা যাতে আমি আনিব পাৰোঁ এই কথাটো আমি আশা ৰাখিছোঁ